হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে ন? এফালে চাওকচোন, আলু আৰু পিঁয়াজ কাটি থৈছে, এফালে আকৌ খৰিচা আচাৰ। মানে আজি গাহৰি মাংসৰ লগত খৰিচা আচাৰ আৰু আলু বনাওঁ। মই নহয় পিছে দেই, মোৰ মানুহটোৱে বনাই দিছে। আজি ইমানেই কাম কৰি দিছে, আজি বন্ধ দিন নহয় জানো, চানডে। মানুহটোক মই ক'লোঁ আজিৰ দিনটোতো মোক কমচে কম বনাই খুৱাব পাৰে ন বুলি ক'লোঁ। চব বনাই দিছে আৰু এফালে দেখিছেনে, মানে আগতে অকণমান উলিয়াই মেলি মাংস অলপ ভাজি লৈছে, মানে জলকীয়াৰ লগত পিঁয়াজ অকণমান দি ভাজি লৈছে, এইফালে ভাজিছে। ভিডিঅ'টো মানুহটো কৰি দিছে দেই, ভিডিঅ'টো কৰি ৰাখি দিছে ইমান ধুনীয়াকৈ। মই আকৌ ওপৰত তাত বৈ আছিলোঁ, তেতিয়া এইফালে আকৌ পিঁয়াজটো ভাজি লৈছে, মাংসটো উলিয়াই মেলি এইটো কেৰাহী দি আকৌ ভাজিছে। মানে এইফালে দেখিছেনে, বহুত টেষ্টিকৈ বনায় আকৌ দেই। চব্জি নবনালে নবনায়, বনালে মানে বহুত ধুনীয়াকৈ বনায়। এইফালে খালি অকণমান লেতেৰা কৰি দিয়ে আৰু, মানে গোটেই ষ্টভটোকে দেখিছেনে না, পানী পৰিব দিছে। মানে অকণমান তেনেকৈ ল'ৰা মানুহ নহয় জানো, হয় ন, মতা মানুহবোৰ তেনেকুৱা হয়, অলপ চাফাটো নহয়। চ' যেনেকুৱা নহওক আকৌ বনাই যে খুৱাইছে, হয় নাই। এইফালে ভাজি দি আকৌ খৰিচাটো দিলে, দিয়াৰ পিছত এনেকুৱা হৈ আছে। এইফালে নহৰু, আমি পিছে মছলা চছলা একো দি নাখাওঁ, অকল নহৰু দিওঁ দেই। নহৰু, নিমখ, জলকীয়া, নহৰু বা ধনিয়া, বিলাহী, এইটোৰ বাহিৰে বেলেগ একো নিদিওঁ। এইফালে হোৱাৰ পিছত আকৌ ফোন কৰি মাতিলে, আহা ভাত খাব হৈ গ'ল। তাৰপিছত মই আৰু মোৰ ওপৰত থকা মানে টিকলি পোৱালি এটা আছে ওপৰত, মানে মই তাত বৈছোঁ, তাতে ওপৰ মহলটোত মানে তাত ইহঁতে থাকে। ল'ৰাটো 2-3 মাহ মানে হ'ল, আছিলে আইতাকৰ ঘৰত গৈছিলেগৈ, আহিলেগৈ। চ' এইফালে আকৌ মোৰ লগত আহিম বুলি ক'লে, ভাত খাব আহিম বুলি ক'লে, বৰ্তাকৰ লগত এফালে জোকাই আছে। বৰ্তাকো আৰু মোক বহুত ভাল পায় বাৰু, এফালে দেখিছেনে। এতিয়াৰ পৰা মাজে মাজে ভিডিঅ' দেখিব পোৱালিটোৰ। এইফালে কথা পাতি আছে, বহুত কিউট ল'ৰা, হয় নাই। ল'ৰাটো বহুত ধুনীয়া, মৰম লগা, অলপ দুষ্টটো আছে বাৰু, হ'লেও বহুত ধুনীয়া। এইফালে আকৌ খাম বুলি বহি আছে। এইফালে ভাতটো ৰেডি কৰিলোঁ, পিছত ভাতটো খুৱাই থাকোঁতে ক'লে বেলেগকৈ খাম বুলি ক'লে। চ' অকণমানি প্লেট এটাত মই ভাতটো দি দিওঁ, কিন্তু শেষ কৰিব নোৱাৰে। মাংসটো ইমান টুকুৰ টুকুৰকৈ কৰি দিছোঁ, মাংসটো খাব নোৱাৰোঁ বুলি কৈছে। আৰু পিঁয়াজ বহুত খাইছে, মানে পিঁয়াজটো বহুত ভাল পাওঁ, মিঠা মিঠা বুলি কৈ পিঁয়াজটোকে খাইছে মানে। সেইফালে দেখিছেনে, বৰ্তাকক আৰু মোক পালে মা দেউতাকক নালাগে, ওপৰত যাব নিবিচাৰে, আকৌ ইয়াতে থাকিব বিচাৰে। সেইফালে দেখিছেনে নাই, এইফালে খাই আছে। কেমেৰাটো ভালকৈ উঠা নাই, মামাং খাইছোঁ। কাৰ ওচৰত মামাং খাইছা? গুণ্ডাৰ ওচৰত খাইছা ন। আৰু লগত কোন আছে? গুণ্ডা আৰু কোন? ইমান ধুনীয়াকৈ কথাবোৰ কৈছে, মানে ফুটা নাই ভালকৈ। পিকচাৰ আছে, মানে এইটোকে সুধি আছে কোন হয় বুলি। আৰু ৰুমটো অলপ চেঞ্জ কৰা, ফটো চটো লগাইছোঁ কাৰণে সুধিছে। চেঞ্জ হৈ গ'ল দেই, মই 2-3 মাহ মানে নেদেখাকৈ আছিলে যে, সেইকাৰণে। তাৰপিছত ভাত চাত খাই মানে দেখিছে না, বৰ্তাকৰ লগত কি চাই আছে, মানে ফিল্ম নহয় পিছে দেই, হেৰি জয় হনুমান। নমো চাম কৈছে, মানে সেইকাৰণে বৰ্তাকে এইটোকে লগাই ডাউনলোড কৰি থোৱা আছিলে যে, এইটোকে। এইফালে বৰ্তাকৰ লগত কথা পাতি পাতি কেনেকৈ চাইছে, চানা খাইছে। ভাতটো খোৱাৰ লগত আকৌ চানাটো খাম বুলি ক'লে, চানাটো খাই আছে। এইফালে পূৰা আজিকালিতো পোৱালি, হয় নাই, মোবাইলহে লাগে। আমাৰ দিনতেহে মোবাইল নাছিলোঁ। এইফালে খবৰেই নাই, ভিডিঅ' যে কৰিছোঁ খবৰেই নাই, মোবাইল চাবলৈ পাই, গাড়ী চাই। চ' এইটোৱে আৰু, ভিডিঅ' কেনেকুৱা পাইছে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব।